আপোনালোকেতো মোৰ প্ৰথম দিনা বিহু মাৰিবলৈ যোৱা ব্লগটো চালেই। এইটো হৈছে দ্বিতীয় দিনা বিহু মাৰিবলৈ যোৱা ব্লগ। আশা কৰোঁ সকলোৱে ব্লগটো চাই মৰম দিব। আমিয়ে আমাৰ অসমীয়াৰ পৰম্পৰাবোৰ ধৰি ৰাখিব লাগিব। পোনপ্ৰথমে আমি ডাঙৰবিলাকে এনেকৈ ওলাই আহিব লাগিব। তেতিয়াহে আমাৰ পৰা সৰু সৰু ভাই ভণ্টিসকলে কিছু শিকিব। আৰু আমি বিহুৰ দিনকেইটাতো যদি ঘৰতে মোবাইল পিটিকি বহি থাকোঁ, তেনেহ'লে কেনেকৈ হ'ব? আৰু আমি অসমীয়া হিচাপে সাত বিহুৰ তাৎপৰ্য কি, সাত বিহুত কেনেধৰণে কি নীতি নিয়ম কৰা হয়, সেই সকলোখিনি জনা উচিত। আৰু গাঁৱৰ জনা বুজাসকলেও এই বিহুত কি কৰা হয়, কেনেধৰণে কি নীতি নিয়ম কৰা হয়, সকলোকে সোঁৱৰাই দিয়া উচিত। বিহুক সকলোৱে সন্মান কৰিব। এই চেনেহৰ বিহুটি আমাৰ সকলো অসমীয়াৰে তেজত সোমাই আছে। আমি সকলো অসমীয়াই এই বিহুটোৰ বাবে বলিয়া। আৰু আমি পোনপ্ৰথমে এই ঘৰ মানুহৰ তাত বিহু মাৰিবলৈ সোমালোঁ আৰু ধুনীয়াকৈ নাচিলোঁ, বাগিলোঁ, ফূৰ্তি কৰিলোঁ। বহুত নাচিলোঁ, বহুত বাগিলোঁ। তাৰপিছত নাচি নাচি ভাগৰ ধৰাত এঘৰ মানুহৰ তাত পানী খুজি গোটেইকেইটাই এনেকৈ পানী খালোঁ। গ্ৰুপ ফটো এখন উঠো দে। কালিৰ পৰা নাহো আৰু মই আছো। মুখখন উঠা নাই তুমি এতিয়া মুখখন বিহু মাৰিব আহি গ'ল গাইছ। আৰু বিহু মাৰি মাৰি আহিলোঁ দিয়ক। প্ৰায় এতিয়া 11টামানেই বাজিল। আৰু এই ৰাতিখন ইমান গাড়ী দেখাৰ কাৰণটো কি জানেনে? মানে অহাকালি নলবাৰীত মোদী আহিব। আমাৰ তামোলপুৰৰ পৰাতো কিছু মানুহ যাব ন, তাৰ কাৰণে গাড়ীবোৰ এতিয়াৰ পৰা লগাই দিছে, সেইকাৰণে আৰু। আৰু বিহু মাৰি ৰাতিয়ে ঘৰত আহি দেখোঁ যে ঘৰত আলহী, মানে গাঁৱৰে দাদা, বৌ, ভতিজা এজনীক ভাত খাবলৈ বিহু বুলি নিমন্ত্ৰণ দিছে।